নমস্কাৰ মই মধুস্মিতাই আপোনালোকক মোৰ চেনেলটিলৈ প্ৰথমটি ভিডিঅ' উপভোগ কৰিবলৈ স্বাগতম জনালোঁ। এইটোৱেই ঘৰটো আৰু এই ঘৰটোতে অৰ্ধাংগিনী চিৰিয়েলখন শ্বুটিং কৰা হৈছিল। 2017 চনত ৰং চেনেলত সম্প্ৰচাৰিত হোৱা এখন সুন্দৰ ধাৰাবাহিক য'ত অভিনয় কৰিছিল অমিত কুমাৰ বৰা আৰু প্ৰীতি কংকনাই। গুৱাহাটীৰ পাঞ্জাবাৰী নৱজ্যোতি নগৰত আছে এই ঘৰটো আৰু এই ঘৰটোত মোৰ মাহী আৰু জেঠাই ভাড়া আছিলে। এই ভিডিঅ'টো যোৱা বছৰে মই বনাইছিলোঁ আপলোড দিম বুলি, বাট আপলোড কৰা নহ'ল কিবা কিবি অসুবিধাত। এতিয়া জেঠাই আৰু মাহীও নিজৰ ঘৰত নতুন ঘৰত শ্বিফ্ট হৈ গ'ল আৰু ভিডিঅ' কেইটাওনো কিমান এনেকৈ গেলেৰীত ৰাখি থ'ম, এদিনটো কেইটামান ডিলিটে কৰি পেলাইছোঁ আৰু ভাবিলোঁ যে মই আপলোড কৰিয়েই দিওঁ এইবাৰ, তো সেইবাবে আপলোড কৰিয়েই দিলোঁ। আহকচোন চাওঁ ঘৰটো অলপ। এইটো মন্দিৰ কৰিছিলে চিৰিয়েলখনত, এতিয়া বৰ্তমান তালা লগাই থোৱা আছে। ঘৰটোৰ মালিকনী এইটোখন তেওঁলোকৰে ফটো আছিলে, ধুই থৈ গৈছিলে আৰু ইয়াতে আমাৰ মাহী ছোৱালীজনী এনেকৈ লগাই থৈ দিছিলে। জানি বুজি এৰি থৈ গৈছিলে নে কি গম নাপাওঁ আৰু। এতিয়া আমি চাওঁ আহকচোন পল্লৱী মেধিৰ ঘৰটো। ইয়াৰ পৰা দেখাই পায় মানে পাঞ্জাবাৰীতে তেওঁৰ ঘৰটো। এইটো বিল্ডিংটো দেখিছেনে, ইয়াতে থাকে পল্লৱী মেধি। এইজনী মোৰ মাহীৰ ছোৱালী। সেইদিনাখন ৰাতি এনেই কিটচেনত মই কিবা কিবি অলপ বনালোঁ, এনেকৈ তাইৰ লগতো ধেমালি কৰিলোঁ। আৰু এইটো কিটচেনটো। আৰু আজিলৈ ইমানখিনিয়ে আছিলে। থেংক ইউ।